हेलो फ्रेंड, वेलकम टू बेग SRP प्रोडक्शन। तो मैं आज आप लोगों को दिखाना चाहता हूँ। देखिए, ये है हम लोग की यहाँ पूरा बंद पानी हो रहा है, पानी से पूरा भर गया। ये देखिए, तो वहाँ वो लास्ट में देखिए, वो पूरा दूर तक देखिए, वो लास्ट ये नदी है। ये देखिए नदी है ये। तो नदी में ऐसा पानी आ गया, मतलब पूरा फुल हो गया। तो आदमी लोग देखने के लिए जा रहा है। देखो ये है, और उस तरफ आदमी लोग रुका हुआ है। देखो, तो मैं उसके नज़ारा आप लोगों को दिखाऊंगा थोड़ा सामने जाके। तो आप लोग देखते रहिए। पानी दोस्तों, ये देखिए पानी हम लोग अभी देखने के लिए आया है, और अभी आप लोग को नदी के किनारे लेके जा रहा हूँ मैं। तो आप लोग जुड़े रखिए ये वीडियो अंत तक। देखिए कितना पानी हुआ है। हम लोग जा रहा है। ये है मिनल इस तरफ थोड़ा देखो। हेलो मिनल। तो दोस्तों, कुछ भी हो सकता है। ये देखिए नदी का पानी घुस गया खेत में। तो कुछ भी हो सकता है दोस्तों, कुछ भी हो सकता है। देखिए नदी का पानी ज्यादा से ज्यादा हो रहा है, कब सूखेगा पता नहीं। देखो, हम लोग का नदी तो वो वाला था, ओरिजिनल नदी था। ये वो पेड़ के आगे था ये नदी। अभी देखिए ये नदी आके पानी ज्यादा आने से यहाँ तक आ गया। अभी यहाँ से जा रही है खेत में उस तरह। दोस्तों, मेरे शकल तो देखा नहीं रहा था मैं, तो अभी दिखा रही हो मेरा शकल। तो मॉर्निंग से अभी तक हम लोग साथी लेकर बरसात में आ रहा हूँ नदी देखने के लिए। तो इस तरफ हर तरफ पानी नजर आ रहा है। सिर्फ यहाँ ही मिट्टी में हम लोग खड़ा है, तो बाकी सब पानी है। देखते रहिए आप लोग अंत तक। ये है सागर का जैसा हो गया। देखो सागर का जैसा पानी है, पानी हर तरफ। सुशांतो का मिट्टी है यहाँ पर, और सुशांतो के खेत में अभी पानी घुसने वाला है। देखिए सिर्फ थोड़ा सा है, तो मैं आप लोग को दिखाऊंगा वो भी। अभी बारिश चला गया, अभी रुक गया बारिश, फिर भी पानी नहीं रुका है। पानी अभी पूरा आ रहा है, ज्यादा से ज्यादा पानी आ रहा है। देखिए ये है सुशांतो का मिट्टी है, और खेत है इस तरफ। तो ये पार करेगा तो अभी यहाँ पे भी थोड़ा सा बाकी है पानी घुसने के लिए। আমার মাছৰ অভাৱৰ কাৰণে মটংগাৰ এইটো দক্ষিণ কোণীয়া আৰু মধ্য কোণীয়াৰ এনেকুৱা হৈছে এই অৱস্থা। আজি পানী এইটো গোটেই মানে নদীৰ পৰা মটংগা নদীৰ পৰা এনেকৈ ঘৰ দুৱাৰবিলাক অলপ বিপদ সীমাত আহি পৰি। আৰু আমাৰ এইখিনিতে হৈছে, আৰু 10 জেগা ফালে কিমান হৈছে তাৰ মানে হেৰি কৰা নাই। আমি এতিয়া যাম চাবৰ কাৰণে। চাই আহি আপোনালোকৰ যিখিনি আমাৰ ব্যৱস্থা দিয়ে চৰকাৰে, তাকে আমি আগবাঢ়ি যাই আছোঁ। ইফালে যাম এতিয়া, আৰু অলপ পিছত আৰু কৰিম। আমাৰ এই মাছৰ অভাৱটোৰ কাৰণে এই মন্দিৰটো যোৱা ৰাস্তা, এই ৰাস্তাটোৰ কাৰণে আমি এপ্লাই কৰাত তেখেতে কৈছিল কি, আমাৰ চিফে কৈছিল এই ৰাস্তাটো আমাৰ কাৰণে দিছিল। এই দিয়া সত্ত্বেও এই মানে এতিয়ালৈকে আমি কাম চলাব পৰা নাই। আমাৰ মন্দিৰটো ভুল কৰি দিছে। এতিয়া এই ৰাস্তাইদি পানী গৈ আছে, আমি মন্দিৰত যাব পৰা আমাৰ ৰাস্তা নাই এতিয়া। বাট তেতিয়াহ'লে আমাৰ কি অৱস্থা, আমি কেনেকৈ জীয়াই আছোঁ এই দক্ষিণ কোণীয়া আৰু মধ্য কোণীয়াত। আৰু দক্ষিণ কোণীয়া বৰচুপাতটো আৰু এনেকুৱা বিপদজনক ঘটনা ঘটি আছে। আমি এতিয়া গৈ আছোঁ, তাৰ পাছত ইয়াৰ পৰা গৈ আমি আৰু দেখুৱাম তাত ভিডিঅ' কৰি। এইপানে চাওক, এইপানে একচুৱেলি ৰাস্তা হ'ব লগা আছিলে, তো সেই ৰাস্তাটো আজিলৈকে হোৱা নাই। আৰু এইপানে মন্দিৰৰ কিনাৰেদি চাওক পানী পূৰা আহি আছে। এই মটংগা নদীৰ এইপানেদি আহিছে, মন্দিৰত পানী সোমাই গৈছে।
দুই তিনি ঘৰ মানুহ মানে এনেকুৱা নদী বা পানী উঠি মানে লুকিয়ে পানী উঠি গৈছে, মানুহ কেইঘৰ মানে এটা অসুবিধা হৈ গৈছে। সেইকাৰণে মাথৰিটো হোৱা হ'লেতো আমাৰ এই অৱস্থা নহ'ল। চৰকাৰে চাব লাগিছিল আমাক, এই মাথৰিটো যদি দিয়া হ'লে গোটেই আমাৰ মানুহখিনিয়ে শান্তি পালে। এতিয়া মাথৰিটো বনাই দিম বুলি আজিলৈকে বনাই দিয়া নাই। সেয়াই আমি আৰু আগলৈ গৈ আছোঁ, আগৰ পৰা আৰু আমি ৰিজাল্ট দিম আৰু। চাওক এই ঘৰতলৈকে মানে পানীও উঠি গৈছে, ঘৰৰ ভিতৰলৈকে মানে পানী উঠি গৈছে চাওক এইপানে। সেইটোৱে নহয়, আকৌ বহুত আগত দেখুৱাই আছোঁ আপোনালোকক। আৰু এটা কথা কি, এইপানে এল পি স্কুলত মানে পানী সোমাই গৈছে চাওক, মন্দিৰো আছে, গতিকে সেইবিলাক চব পানী হৈ গৈছে। তো সেই মাথৰিটো বনালে আমাৰ সেই সমস্যাবিলাক সমাধান হ'ব। গতিকে আমাক কি মাথৰিটো লাগে, এই মটংগা নদীত মাথৰিটো দিলে আমাৰ এই সমস্যাবিলাক সমাধান হৈ যাব আৰু কি। তো বলক আগলৈ আকৌ দেখাই আছোঁ আপোনালোকক। মানে মানুহ ঘৰৰ চোতালেদি পানী বৈ আহি আছে, আৰু ৰাস্তাৰ ফালে চাওক, এই ৰাস্তাৰ ফালে গোটেই পানীয়ে পানী। এতিয়া আমি গৈ আছোঁ, আমি যাম আৰু কিমান দূৰলৈকে পানী ৰাস্তাৰ ওপৰেদি পানী বৈ আছে। এইটো চাওক ঘৰত পানী সোমাই গৈছে, ৰাস্তা চাওক, পানী মটঙা নদীৰ পানী বেৰা ভাঙি দিছে। আৰু মেইন ৰাস্তা, এইটো মেইন ৰাস্তা আছিলে, এটা পানী আঁঠুলৈকে গৈ আছে চাওক, ঘৰৰ মাজেদি আহিছে পানী। সেইটো হৈছে আপোনাৰ পুণ্যা গাঁওখনত তেনেকৈ হৈছে চাওক, পানী চাৰিওফালে পানী। এইটো মেইন ৰাস্তা চাই লওক, এই চাওক মেইন ৰাস্তাইদি এতিয়া গাড়ী এনেকৈ চলাব লগা হৈছে চাওক। এইটো মেইন ৰাস্তা হয় পুণ্যা গাঁৱৰ চাওক, চোতালৰ মাজেদি পানী আহি আছে। মুঠতে এতিয়া পানী আৰু পুণ্যা গাঁওখন পুৰা পানী হৈ গৈছে। দক্ষিণপুৰীয়া মেম্বাৰনি, কিন্তু তেখেতৰ চোতালৰ ফালৰ পৰা ইয়াত পানী বৈ আহিছে মটঙা নদী। আমাৰ মাথৰি অভাৱৰ কাৰণে এই অৱস্থা হৈছে। এইটো নামঘৰ, তেখেতসকলৰ নামঘৰ, ইয়াতে কিবা এটা নীতি আছে, কৰি আছে। গতিকে আমাৰ মেম্বাৰনিয়ে দুখাৰ কথাটো কৰিব পালে, মই এইটো হেৰি কৰিম। কওক কি হ'ব দুআষাৰমান কওক। তেখেতে আমাৰ পুণ্যাৰ মেম্বাৰ হয়, মেম্বাৰ দক্ষিণপুৰীয়া। আমাৰ এতিয়া মাথোৱাৰী নাই, এইটো কাৰণে বহুত বানপানী হয়, প্ৰতি বছৰে হয়, এইবাৰ নহয়। তো তেখেতে সম্পূৰ্ণ তেনেকৈ ক'ব পৰা নাই। তো চাওক আজি মেম্বাৰৰ ঘৰত আজি পানী সোমাইছে, এয়া পানী আমাৰ পুণ্যাৰ হয়। গতিকে সেই পুণ্যাত তেনেকৈ অৱস্থা হৈ আছে। গতিকে চৰকাৰে এইটো চাব লাগে। এইটো হ'ল পুণ্যা, এইটো দক্ষিণপুৰীয়া বৰচুপা। গতিকে মানুহ অহা যোৱাৰ কিমান গণ্ডগোল হৈ গৈছে। ইয়াত চেন গেবেল পেলোৱা হৈছে আৰু মেটেল পেলোৱা হৈছে ৰাস্তাটো হ'ব বুলি, কিন্তু ইয়াত একো কাম হোৱা নাই। আধা কাম হৈছে, নদী মাথৰি অভাৱৰ কাৰণে এই ৰাস্তাটো এনেকুৱা হৈ গৈছে। গতিকে মানুহবিলাক কেনেকুৱা অহা যোৱা কৰি আছে আপোনালোক দেখা পাইছে আৰু দেখিব। আৰু আগত কিমান কি হৈ আছে, কিমান ঘৰ ডুব খাই গৈছে, এইবিলাক ঘৰ চাওক কিমান পানী তলত ঘৰৰ ভেটিবিলাক। আৰু সিফালে কিমান ঘৰ আছে নদী কিনাৰত, এইবিলাকৰ অৱস্থাটো কি হৈছে আপোনালোকক আমি দেখাই আছোঁ। আমি গৈ আছোঁ তালৈকে। এয়া একমাত্ৰ আপোনাৰ মাথুৰিৰ কাৰণে সেইবিলাক হৈ আছে। গতিকে মাথুৰিৰ সমস্যাটো শেষ হ'লে আমাৰ সেই সমস্যাৰ সমাধান হৈ যাব। গতিকে চাওক, এতিয়া ইপান্দি মানুহ অহা যোৱাটোৱে বহুত মানে টান হৈছে, কঠিন হৈছে। এয়া চাওক বহুত ধাৰ, মানে ইপানে চাওক, এয়া হৈছে মেইন ৰাস্তা। গতিকে সেই মেইন ৰাস্তাইদি আমি আহি আছোঁ।
বহুত ধাৰ হৈ আছে, আঁঠুলৈকে পানী হৈছে চাওক। তো গতিকে আমাক মাথুৰটো লাগে, এই মটংগাৰ যিটো পুনিয়া যোৱা ৰাস্তাইদি, গতিকে সেই পুনিয়াৰ মাথুৰটো এইটো বনাই দিব লাগে। গতিকে এইখিনিয়ে তো চাওক, এতিয়া মানুহ অহা যোৱাৰ কাৰণে বহুত অসুবিধা হৈ আছে। এই ৰাস্তাটো, এইটো মেইন ৰাস্তা আছিলে, সেই এদিনাখন মুঠেন এইটোত মানে মেটেল পেলোৱা হৈছিলে আৰু ৰাস্তাটো বনাবৰ কাৰণে সেই লোৱা গৈছিলে। গতিকে সেই ৰাস্তা এতিয়া আকৌ ভাঙিলে, বানপানীত ভাঙি গ'ল। চাওক মানুহবিলাক চাওক, অহা যোৱাৰ কাৰণে কিমান অসুবিধা হৈ গৈছে। চাওক, আমাৰ ফালৰ পৰা এটাই অনুৰোধ যে এই মটংগা নদীৰ মাথুৰটো হ'ব লাগে। আজি আমাৰ এই দক্ষিণ পুনিয়াত মানে বানপানী হৈছে, তো সেই বানপানীৰ ওপৰত আপুনি কি ক'ব বিচাৰে? মই বিচাৰোঁ এতিয়া যিটো নদী আছে না 2 কিলোমিটাৰমান জেগা আপোনাৰ মাথোৱাৰী এটা হ'ব লাগে অতি শীঘ্ৰে। সেই বস্তুটো হোৱাৰ কাৰণে বছৰ বছৰ ইয়াতে বানপানী হৈ থাকে, বহুত মানুহখিনি ক্ষতি হয়। গতিকে সেই বস্তুখিনিৰ ওপৰতে মই অতি শীঘ্ৰে যিহেতু এটা মাথোৱাৰী এটা হ'ব লাগে, সেইখিনিৰ কাৰণে মই অনুৰোধ কৰিছোঁ চৰকাৰক, অসম চৰকাৰক। থেংক ইউ। এয়া আমি আহি পালোঁ বৰচুপা, দক্ষিণ পুনিয়াৰ বৰচুপা। গতিকে বৰচুপাটো তেনেকৈ হৈছে, চাওক একে চেম। এই ৰাস্তা মেইন ৰাস্তাত তেনেকৈ পানী হৈ গৈছে। গতিকে চাওক, ইপানে ঘৰৰ যোৱা ৰাস্তা পানী হৈ গৈছে চব। এতিয়া কোন পানী যাব, যাবলৈ ৰাস্তাই নোহোৱা গৈছে, চব পানী হৈ গৈছে। চাওক চাৰিওফালে পানী। আমাৰ এই নদীৰ পৰা এনেকৈ আহি মাথোৱাৰী নকৰাৰ কাৰণে ইয়াত যিমান চেন লেভেল পেলোৱা আছে আৰু ইয়াত মেটেল দিয়া আছে, চেন লেভেল দিয়া আছে, গোটেইখিনি ভাঙি কিনি বানপানীলৈ উটুৱাই লৈ আৰু ইফালে বড়ো মানুহৰ কিছুমানৰ ভেটিলৈকে পানী উঠি গৈছে। সেই পানী কিমান উঠি গৈছে, তাৰ নদী কিনাৰতে ঘৰ কিমান ক্ষতি হৈছে, আমি আৰু গৈ আছোঁ তাত চাবৰ কাৰণে। লখিমপুৰীয়া বৰচুপাৰ এইটো গোটেই ঘূৰি আছে, সকলো ঘৰৰ ভেটিবিলাক ঘূৰি আছে। তাক আপোনালোকে চাব পাৰে, এইটো বেৰা চেৰা ভাঙি গৈছে, গোটেই মানে ভেটিবিলাক ডুব গৈছে। আৰু আগতে আমি গৈ আছোঁ, আমি আপোনালোকে চাই থাকিব। মানে মাথোৱাৰীৰ অভাৱৰ কাৰণে আমাৰ এই অৱস্থা হৈছে। তাক এইফালে আগত চাওক কেনেকুৱা হৈ উঠিছে, এই অলপমান পানীটো শুকালেও মানে গোটেই ভেটিয়ে দিয়ে এটা নদীৰ পৰা পানী বৈ আহি আছে। এইবিলাক মানুহবিলাকৰ কি অৱস্থা হৈছে, সেই আছে কিবা কিবি এনেকুৱা মানে যিবিলাক বস্তু য'ত থাকি পেলাই মানে বানপানী উটুৱাই লৈ গৈছে। আৰু এই কিমান এক আঁঠুলৈকে পানী লৈছে, চব মানুহবিলাক আহি আছে। আমাৰ মাথোৱাৰীৰ অভাৱৰ কাৰণে এই অৱস্থা হৈছে আমাৰ এই সেইটো নদী দেখা পাই, এইটো জিলিকি আছে, এইটো পানী বৈ আছে, এইটো নদী মটংগা নদী। ইয়াত মাথোৱাৰীৰ কাৰণে আমাৰ দৰখাস্ত দিয়াৰ সত্ত্বেও আমাৰ মাথোৱাৰীটো হোৱা নাই। এইটো আমাৰ এই বৰচুপাৰ এইটো মেম্বাৰ, দক্ষিণ পুনিয়া বৰচুপাৰ মেম্বাৰ, অনাৰ্ছ মেম্বাৰ, তেওঁৰ ঘৰতো পানী সোমাই গৈছে। তেতিয়াহ'লে মেম্বাৰবিলাকে একো সাহাৰ নাই। আৰু এইফালে আছে বাথৌ মন্দিৰ, বড়ো বাথৌ মন্দিৰ আছে, এই বাথৌ মন্দিৰটো গোটেই পানীৰে ভৰি পৰিছে নদীৰ পৰা পানী অহাৰ কাৰণে। এই মাথোৱাৰীৰ অভাৱ, গোটেই প্ৰব্লেম আমাৰ ইয়াৰ মাথোৱাৰীৰ কাৰণেহে আমাৰ ইমান কষ্ট হৈ আছে। গতিকে মই ভাবোঁ কি আমাৰ চিফ ছাৰে অতি শীঘ্ৰে এই মাথোৱাৰীটো যদি দিয়ে আমাক, ইয়াৰ পৰা এনেকৈ অন্ততঃ গোটেই ৰাইজে শান্তিত থাকিব পাৰিব। আৰু অকণমান আগলৈ যাওঁ কি হৈ আছে আমি পিছত আকৌ জনাম। আশা বাইদেউ হয়, আশা বাইদেৱে কেনেকৈ অৱস্থা জীয়াই আছে। গতিকে চৰকাৰক কমপ্লেইন কৰিলেও কোনো শুনা নাই কথাটো, আৰু আমি দৰখাস্ত দি থোৱা আছে চিফ ছাৰক। আৰু তাৰ স্বত্বতো আমি হেৰিটো পোৱা নাই, মাথোৱাৰীটো পোৱা নাই। আৰু মই এই বিষয় লৈ আমাৰ বৰচুপাৰ হয় আৰু মাথোৱাৰীটোৰ বিষয় লৈ আমাৰ এই আশা বাইদেউক দুখাৰ কোৱাৰ কাৰণে আপোনালোকৰ ওচৰত উপস্থিত কৰাইছোঁ। আমাৰ দক্ষিণ পুনিয়াৰ গাঁওখনত নদীটো আমি কাষতে আছে, আমাৰ মাথোৱাৰী চাথৰি একো নাই, সেইকাৰণে আমাৰ খুব প্ৰব্লেম হৈছে। এতিয়া বানপানীত ডুবি আছোঁ, ঘৰ দুৱাৰ গোটেই ঠাণ্ডা। আজি এই অৱস্থা হৈছে, এতিয়া ঘৰৰ ভেটি গোটেই পানী উঠি গৈছে। এই পানী উঠাৰ ক্ষেত্ৰত ইয়াত মানুহ
সাপে বেঙে কিমান হেৰি হৈ আছে, অনিষ্ট হৈছে আৰু খেতি বাতি কিমান অনিষ্ট হৈছে। গতিকে আমি যেতিয়া শিৱসাৰক আমি জয় কৰি দিছোঁ, তেখেতে এটা প্ৰতিশ্ৰুতি দিছিল, মই দৰখাস্ত দিছিলোঁ, আমি গোটেই ৰাইজে দৰখাস্তত চাইন কৰি দিছিল আৰু সেইকাৰণেহে আমি শিৱসাৰক মানে জয়যুক্ত কৰি দিছিলোঁ। গতিকে আমাক অতি শীঘ্ৰেই মাথুৰ্য্য দিয়াৰ কাৰণে মই অনুৰোধ কৰিলোঁ চৰকাৰক। চাওক, এই বয়সস্থ মানুহ এইজন, তেখেতৰ ভিতৰলৈকে একদম পানী একদম এগাঁঠলৈকে পানী সোমাই গৈছে। মানে এইটো পানী হোৱাটো হেৰি উদ্দেশ্যটো হ'ল কি, আমাৰ মাথুৰিৰ কাৰণে, মাথুৰি অভাৱৰ কাৰণে, মাথুৰিটো আমাক বনাই নিদিয়াৰ কাৰণে আমাৰ এই অঞ্চলটোত এনেকুৱা জলময় হৈছে। জলেদি মানে আমাক বুৰি থাকিবলগীয়া হৈছে। তাক আৰু আমি আগলৈ যাম, যদি এনেকুৱা আৰু বিপদজনক কাৰোবাৰ ঘৰত আছে আমি আৰু দেখোন। এয়া চাওক, ঘৰৰ ভিতৰত পানী, এই চাওক বাচন বৰ্তন ধোৱা পূৰা পৰি গৈছে আৰু লগতে ইপানে পানীবিলাক চাওক, মই দেখুৱাই আছোঁ আপোনালোকক। মানে ঘৰৰ থাকিবৰ কাৰণে অৱস্থা নোহোৱা গৈছে। এতিয়া আজি কেনেকৈ থাকিব তাৰে চিন্তা কৰিব লগা হৈছে। চাওক, এইবিলাক চব পানী, বিচনাৰ তলত পানী হৈ গৈছে। এয়া চাওক, চাওক, আমি আজি ইয়াত আহি পাইছোঁ, এখেত বিধৱা মানুহ ঘৰত এনেকুৱা অৱস্থা হৈ গৈছে, জলময় হৈ গৈছে। ঘৰৰ ভিতৰলৈকে বিচনাটো চাব পাৰে, এই ভিতৰত এনেকুৱা আঠুটাংক আছে, গোটেই বিচনা তলত পানী, মানে পানী দিনটোত সিজাব পৰা নাই। ঠিক তেনেকৈ যদি এনেকৈ অৱস্থা হৈ থাকে, যদি কোনোবাই MLA বা মিনিষ্টাৰ কিবা চিফ তেখেতসকলে যদি এইটো বিচাৰ কৰি নাচায়, নিজৰ হেৰিটোত আমাৰ গাঁও সমষ্টিত যদি একো বিচাৰ নকৰে, কামবিলাক নকৰে, ঠিকাদাৰক দি দিব, কামটো নিজে নাচায়, এনেকৈ কৰিলে আমাৰ কেনেকৈ দিন যাব। চব ইমান কষ্টত এই মানুহগৰাকী এই পানীটো চাওক আপোনালোকে, এই দৰ্জাৰ ইমান ওপৰলৈকে পানী হোৱা চিনি আছে, আজি দিনটো ভাত পানী বনাব পৰা নাই। এইটোৰ কাৰণে এইটো প্ৰব্লেম হ'ল কিহৰ কাৰণে, আমাৰ মাথুৰ্য্য নহয়। মাথুৰ্য্য যেতিয়া গ'ল তেতিয়াহ'লে আমাৰ এই জ্বলাময় এনেকৈ ঘৰে দুৱাৰে পানী বৈ নগ'ল। চব আপোনালোকে এইটো চাব আৰু বিচাৰ কৰি চাওক, যাতে অতি শীঘ্ৰেই আমাৰ মাথুৰি যদি নিৰ্মাণ কৰি দিয়ে, তেতিয়া আমি আগ্ৰহ পাম। আৰু মোৰ ফালৰ পৰা মই আজি বাইদেউক ৰখাৰ পোৱাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। সুবিধা হয় আৰু পানীত ডুবি থাকিব পাৰোঁ, এই আমাৰ মনোকামনা নহয়। ঠিকে আছে, বাৰে বাৰে হয়, মাথুৰিটো অভাৱৰ কাৰণে আমাৰ এইটো হৈ আছে, নহয় জানো? ঠিকে আছে, এতিয়া আপোনাৰতো কোনো নাই, এতিয়া অকলে আছে আপুনি, তো পানী ঠিক আছে, চৰকাৰৰ ঘৰটো লিষ্টত আহিলে আপুনি নিশ্চয় পাব পাৰে। তো আমি আপোনাৰ এইখিনি কোৱাৰ কাৰণে আপোনাৰ ঘৰটো সেইকাৰণে আমি এইটো ফটোটো লৈছোঁ। এইটো চাওক আপোনালোকে, আমাৰ নদীৰ মাথোঁৰিৰ অভাৱৰ কাৰণে আজি এই কালভাৰটো ভাঙি গ'ল। আজিৰ পৰা কাইলৈ আমি তামোলপুৰত গাড়ী যোৱাৰ কাৰণে খুবেই অসুবিধা হ'ব। আমাৰ পঢ়া ল'ৰা ছোৱালী আছে, এইটো মাথোঁৰটো ভাঙি গ'ল, এতিয়া কালি কেনেকৈ স্কুলত যাব, কালভাৰটো ভাঙি গ'ল। এইটো আমাক অতি সোনকালে দিব লাগে আৰু আমাৰ বিভাগীয় যি কৰ্তৃপক্ষ আছে তেখেতসকলে আহি চাই যাব লাগে বুলি মই ভাবোঁ। কিছু আমাৰ বিপদ ঘটি আছে, বানপানী হৈ আছে, এই মাথুৰিটো নিৰ্মাণ নোহোৱাৰ কাৰণে আমাৰ এই বানপানী অৱস্থাটো এনেকুৱা হৈ গৈছে। মানুহ থাকিব প্ৰত্যেক বছৰে ইয়াত বানপানী হৈ যায়, কোনো চৰকাৰে আমাক মাথুৰি বনাই দিয়া নাই। সেইকাৰণে আমাৰ এই বানপানীয়ে প্ৰত্যেক বছৰে ৰাস্তা পদূলি বেয়া কৰি দিয়ে, আমাৰ ল'ৰা ছোৱালী পঢ়া শুনা যোৱাৰ কাৰণে অলপ অসুবিধা হয়। সেইকাৰণে আমি ভাবোঁ চাওক, আজি ইয়াত এই দুইঘৰ মানুহ আমাৰ দক্ষিণ পিনে এই মাথুৰিটো অভাৱৰ কাৰণে আমাৰ এই অৱস্থা হৈছে বানপানী। চাওক, এইফালৰ পৰা পানী আহিছে, নদীৰ পৰা পানী আহি আছে, ঘৰ দুৱাৰ গোটেই ধানখিনি গোটেই খান্দি দিছে আৰু এখেতসকলৰ মানে ধান ভঁৰালৰ পৰা ধান ভাঙি চিঙি গোটেই উটুৱাই লৈ গৈছে। যে এই দুই ঘৰৰ মানুহৰ এই মহিলা দুইগৰাকীয়ে দুষাৰ ক'ব। চাওক, আমাৰ এই দুঘৰ কিমান আলিনি হৈছে, দক্ষিণ পুনীয়া
আমাৰ ধান চান গোটেই ভাঙি গ'ল আমাৰ ঘৰ চৰ ভাঙি গ'ল কিমান পানী আমাৰ গোটেই আজি কিমান বেছি পৰা হৈছে গতিকে আমাক অতি সোনকালে মাথৰিটো লাগে আমি যেতিয়া সকলো চৰকাৰে যদি অতি সোনকালে দিয়ে আমাৰ ভাল লাগে আৰু মাথৰিটো দিলে এতিয়া আমি থাকো কেনেকে খাওঁ কেনেকে ভাত বনাওঁ কেনেকে এতিয়া সেইকাৰণে অতি সোনকালে আমাৰ মাথৰিটো এই দুখিনখিনি আমাৰ টঙা যদি মাথৰিটো অতি সোনকালে দিয়ে আমি ভাল পাম আমি কিমান কিমান হৈ গ'ল ধানৰ যি দুলিয়াত আছে তাকো লৈ গ'ল আমি আহি এতিয়া লাষ্ট আমাৰ মানে দক্ষিণপটীয়া বৰচুপালৈকে আহি পালোঁ এইটো লাষ্ট আমাৰ এইটো এৰিয়াটো গতিকে এই দলঙৰ অৱস্থাটো কেনেকুৱা হৈছে আপোনালোকে দেখা পাব আৰু চাওক আৰু আমি আজি জ্যেষ্ঠ এজন মানুহ মই উপস্থিত কৰাইছোঁ এই তেখেতে ইয়াৰ অভাৱৰ কথাটো ডিটেইলছটো ক'ব আপোনালোকে তেখেতক শুনক কওক দাদা মই ক'ব বিচাৰিছোঁ যে আজি ৩-৪ বছৰ হৈ গ'ল দলংখন কিন্তু আজি পৰ্যন্ত মানে সম্পূৰ্ণ হৈ উঠা নাই কিন্তু আমি যাতায়াতৰ বহুত অসুবিধাত পৰিছোঁ লগতে এই দক্ষিণপুনীয়া গাঁৱৰ আৰু মধ্য গোগাপাৰৰ এই সীমা এলেকাৰ মানুহখিনি বৰ দুৰ্যোগ ভুগিছোঁ এই যিটো বানপানী আজিৰ যিটো বানপানী এই বানপানীত আমাৰ বহু ধৰণৰ ক্ষয় ক্ষতি হৈছে গতিকে চৰকাৰে ইয়াৰ সুব্যৱস্থা কৰিব বুলি আমি আশা ৰাখিছোঁ ৰিং বান্ধ যি পৰ্যন্ত হৈ নুঠে সেই পৰ্যন্ত তাৰমানে আমি অসুবিধা ভুগি থাকিব লাগিব বিশেষ কৰি পশ্চিম পাৰ্টত দক্ষিণপুনীয়া ৰাইজখিনি আৰু মধ্য গোগাপাৰ ৰাইজখিনিৰ ৰিং মথাউৰিটো বিশেষভাৱে অতি প্ৰয়োজন আৰু বিশেষভাৱে দলংখন খুব সোনকালে যেনেকৈ নহওক তৎকালীনভাৱে যাতে নিৰ্মাণ কৰি ৰাইজৰ সুবিধা অকণ আগবঢ়ায় আমাৰ এইখিনি ক'বলগীয়া আৰু মানে কি অতি শীঘ্ৰে যাতে আমাৰ মাথৰিটো আৰু দলংটো আমাৰ নিৰ্মাণ কৰি দিয়ে আৰু সেইটো কৈ আমাৰ জ্যেষ্ঠজন মোৰ দাদা তেখেতে অন্তৰৰ কথা খুলি মানে আমাক চিফ ছাৰক যাতে জনাই সদস্যসকলে তেখেতৰ মোৰ এইখিনি কৈয়ে মই মোৰ নিজৰ অন্তৰৰ ফালৰ পৰা মই এইটো আবেদন বা দৰখাস্ত বুলিয়ে মই ধৰি লৈছোঁ নমস্কাৰ কৰি